আপুনি কিয় কৰি আছে দিয়কচোন মই কৰি দিওঁ দিয়ক নালাগে মই কৰি দিম দিয়ক দিয়কচোন নালাগে সেইবোৰ কাম কৰি মই ভালেই পাওঁ তোমাৰ যদি কিবা আছে মেখেলা চাদৰ লৈ আহা যোৱা কৰি দিছোঁ যোৱা তেনেকৈ চাই থাকিব নালাগে সন্ধিয়াটো বেকাৰ আছিলোঁ যে সেইকাৰণে এইবোৰ কৰি আছোঁ চোৱা লৈ নাই আপুনি আজি কলৈকো নাযায় নেকি নাযাওঁ কিয় সিহঁতকেইটা মোক নোকোৱাকৈ ফুৰিবলৈ গৈছে আপোনাক কথা এটা কওঁ কোৱা আপোনাৰ ইস্ত্ৰি কৰা হ'ল যদি আপুনি কিতাপ এখনে নলয় কিয় পঢ়িব পাৰিব আপোনাৰে কামত আহিব পাৰিম কিন্তু নাই হোৱা যে ঠিক আছে মই পাকঘৰত আছোঁ শুনাচোন হা তুমি এটা কথা আছিল তোমাৰ লগত কওকচোন বেয়া নোপোৱা যদি কাইলৈ মোৰ লগত ওলাবা ক'লৈ কলেজলৈ কলেজ কিয় মানে মই প্ৰিন্সিপালৰ লগত কথা পাতিছোঁ তোমাৰ পঢ়া আকৌ ষ্টাৰ্ট কৰিব লাগিব কিন্তু মা দেউতাৰ কথা চিন্তা কৰিব নালাগে তুমি ইমান দিন লগ পালা তেওঁলোককতো বুজিছাই যদি মই কেতিয়াবা নাথাকোঁ তেতিয়াহ'লে দেউতাই তোমাক কলেজত থৈ আহিব ইস্ত্ৰি কৰোঁ কৰক ঠিক আছে যোৱা কিয়ে কিবা কবি এতে ঘুমাইছা যি কিবা ক'ব লগা থাকিলে ইয়াতে আহিব পাৰি নেকি আৰু তোৰ বিছনাখন কি সোণাৰ হৈ যাব মই ঘুমেলি এখনি সময়ত আগতে আহিলে গম পালি হয় সোমাব পাৰি না নৰি বৰিক পিছে এটা প্ৰাইজ দিব লগা হৈছে এইয়া মানে চান্স পালিয়ে মানে শুনে দে হয় না ঘৰৰ বাহিৰত থাকিলেও শুনিবি ঘৰৰ ভিতৰত থাকিলেও শুনিবি থাকিম গৰিতা মই কথা কলিয়ে মানে তোৰ খং উঠে এই কথাগিলা অলপমান উপলব্ধি কৰিবা শিক সেইকাৰণেতো আহিছোঁ কিয়ে জুনুকাক কলেজত পঠালি তহঁতে বেয়া পাবি নেকি এই ল'ৰা ছোৱালী উন্নতি হ'লে কোন মাক বাপেকে বেয়া পাব ছোৱালীটো কিন্তু পঢ়াত ভাল ভৱিষ্যতে কিবা এটা হ'লে তহঁত দুটাৰেতো ভাল হ'ব আৰু তইনো ইমান দিনে কি কৰি আছিলি এই তই কালিয়ে লৈ যাবি কালিৰ বে হ'ব দে এই শুনচোন পইচা পাতি আছে না নাই পইচা আছে 100 টকা এটা দিছোন ক্লাবৰ পৰা আহোঁ যা যা বুলি কৈছো নহয় বদমাছ কবা